নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এইটো হৈছে মোৰ য়োগা চেণ্টাৰ, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। মানে ল'ৰা এজন বা ছোৱালী এজনীক শাৰীৰিক বা মানসিকভাৱে ষ্ট্ৰং কৰি ৰাখিবলৈ হ'লে য়োগাৰ বহুত প্ৰয়োজন। য়োগা কৰিলে মানুহ এজন শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বহুত শক্তিশালী হৈ থাকে। আৰু প্লাছ কি হয়, যিসকল পঢ়া ল'ৰা ছোৱালী থাকে, পঢ়ি আছে, তো সেইসকলৰ কাৰণে বহুত ভাল হয়। মানে আপোনালোকৰ ল'ৰা ছোৱালীসকলকো মানে য়োগা হওক বা যিকোনো ধৰণৰ শাৰীৰিক অনুশীলন হওক তাত আপোনালোকে কৰাব লাগে। কাৰণ আজিকালি দেখিছে আমাৰ খাদ্য ইমানে বেয়া হৈ পৰিছে যে কোনো ধৰণৰ ভাল খাদ্য আমি খাবলৈ নাপাওঁ, শাক পাচলিয়ে হওক বা কিবাই হওক। চ' সেইবোৰৰ কাৰণে মানুহৰ বেমাৰবিলাক বাঢ়ি আহিছে এতিয়া। তো তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হ'লে আমি এনেদৰে য়োগা অভ্যাস কৰিবই লাগিব। আৰু যদি য়োগা অভ্যাস কৰে এইবোৰৰ পৰা পৰিত্ৰাণ পাব। তো আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকৈ আগুৱাই দিয়ক। এইটোৱে হৈছে মোৰ য়োগা চেণ্টাৰটো। দেখাই আছোঁ ষ্টুডেণ্টখিনি, সিহঁতে ষ্টাৰ্ট কৰি আছে ৱাৰ্ম আপ। এয়া এইখিনি হৈছে মোৰ ষ্টুডেণ্ট, আৰু আছে বাৰু, আৰু এবচেণ্ট আছে কেইজনমান, অহা নাই, আহিব চাগে অলপ পিছত। আপোনালোকক পিছৰ পৰ্যায়ত দেখাই আছোঁ। হৈছে আমাৰ যিসকল আমাৰ পঢ়া ল'ৰা ছোৱালীসকলৰ কাৰণে বহুত ভাল আসন। এইটো কৰিলে আমাৰ কি হয়, কনচেনট্ৰেশ্যন পাৱাৰ থাকে, এইটো বহুত আহে। সেইকাৰণে এই আসনটো কৰিব লাগে, বিশেষকৈ পঢ়া শুনা বা ল'ৰা ছোৱালীবিলাক। আপোনালোকে চাই থাকিব। ষ্টাৰ্ট। ফাৰ্ষ্ট হাতখনেৰে ভৰি কেইবাৰ ধৰিম, বাওঁ ভৰি কেইবাৰ, লাহে ভৰিটো আগলৈ ঠেলি দিম। উঠাব পাৰি, আমাৰ হাই বাঢ়ে, এইটো কৰিব লাগে। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াক কৰিলে বহুত ভাল, জানা। আৰু
এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'। এইটো হৈছে আমাৰ চেণ্টাৰটো। চেণ্টাৰ মানে বেলেগ নিজৰো নহয়, বস্তুটো হৈছে আমাৰ এখন আছিলে এখন স্কুল, LP স্কুল। কিন্তু কি হ'ল, দুৰ্ভাগ্যবশতঃ আমাৰ এই স্কুলখনৰ মানে ষ্টুডেণ্ট নোহোৱাৰ কাৰণে স্কুলখন বন্ধ হৈ থাকিলে। আজিকালি জানে চব ইংলিছ মিডিয়াম স্কুলৰ কাৰণে মানে আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক স্কুল আছে তাত ষ্টুডেণ্টবিলাক কমি গৈছে। তো সেইকাৰণে এই স্কুলখনো ঠিক তেনেদৰে বন্ধ হৈ থাকিলে। তো আমি ভাবিলোঁ এনেই পঢ়ি থকাতকৈ স্কুলখন, এই ৰুমটো আমি ব্যৱহাৰ কৰিছোঁ য়োগাৰ কাৰণে। য়োগা প্ৰেক্টিছ কৰোঁ, ৰেগুলাৰে হয় প্ৰায়। মই নাথাকোঁ যিহেতু ৰেগুলাৰ, মই শনিবাৰ আৰু দেওবাৰে আহোঁ। তো বাকীকেইদিন এই যুগল ভাই আছে, ই চাই, আৰু এই বিকি আছে ইফালে লাষ্টত। বিকিও সিহঁতে মানে বৰ্তমান চলাই আছে। মই জাষ্ট শনিবাৰ আৰু দেওবাৰে এইখিনি চাওঁ। তো আমিও সেই ঠিক স্কুলখন মানে এনেই যাবলৈ দিয়া নাই, ৰুমটো এনেই যাব দিয়া নাই। ৰুমটোৰ ইমান অৱস্থা ভাল নহয়, এইবিলাক দেখিছে ওপৰত, এইবিলাক বেয়া হ'ব ধৰিছে। কিন্তু লাহে লাহে ঠিক কৰিম নিজে। আমাৰ লাইটৰ ব্যৱস্থাও নাই, অলপ প্ৰব্লেম হৈ আছে। তথাপিও মানে চেষ্টা কৰিছোঁ ৰুমটো ভালে ৰাখিবৰ কাৰণে। তো এনেকৈ ৰুমটো আমি ব্যৱহাৰ কৰি আছোঁ। আমাৰ এইখিনি আছিলে আজি ভিডিঅ'ত। আপোনালোকে কেনেকুৱা পালে জনাব। আশা কৰিছোঁ ভিডিঅ'টো ভালেই পাব। আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকৈ উৎসাহ দিয়ক য়োগা কৰিবলৈ, তেতিয়াহে নিজেও সুস্থ হৈ থাকিব আৰু বেলেগকো ক'বলৈ পাৰিব য়োগাৰ কথা। তো আজিলৈ এইখিনিয়ে আছিলে এইটো ভিডিঅ'ত। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এওঁলোককো আগুৱাই লৈ যাওক আৰু মোৰ চেনেলটো আগুৱাই যাবলৈ আপোনালোকে অলপ আশীৰ্বাদ কৰক। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব।